নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লে আৰু এতিয়া পুৰা বৰষুণ আৰু আমাৰ নামঘৰত আছে নাম ভাওনা ৰাতিলে ভাওনা হ'ব এতিয়া হ'ব নাম পানী তোলা তো ৰুক্মিণী কৃষ্ণৰ বিয়া পানী তুলিবলৈ যাম এতিয়া আমি আৰু এইজন আগত গৈ আছে মই পিছে গৈ আছো আৰু এতিয়া যাম নামঘৰত আৰু নামঘৰত কি হয় আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম আৰু ভিডিঅ'টো চাই যাব বৰষুণৰ পৰা আমাৰ গতি চাওক গামোচা লৈ লৈ মূৰত এতিয়া পানী তুলিব গৈ আহিছোঁ মইতো ববা এই গেলা বতৰত আমি সকলো তিতি কৰি আমাৰ গন্তব্য স্থান পাই গ'লোহি পানী তোলা জেগা আমি পানী তুলি লওঁ মানে বাহিৰত আকৌ পুৰা দপদপকৈ একজাক বৰষুণ আহিলে সেইটো কাৰণে ইয়াতে গাঁৱৰ সকলো মিলি অলপ ৰখিছে আৰু যিহেতু বেণ্ড পাৰ্টি লৈ আহিছে নেনাচাকে কেনেকৈ থাকে ন তো সকলোৱে এপাক ইয়াতে ধুনীয়াকৈ নাচি ল'লে তিতি একদম আহি আছো পুৰা পানী তুলিবলৈ আহি আছো কেনেকুৱা লাগিছে ভালে লাগিছে কিন্তু বৰষুণটো পোৱাৰ কাৰণে বেয়া লাগিছে আৰু সব বোকা হৈ আছে যে একদম ছাতি লৈ আহিব লগা হৈছে আৰু ছাতি নানাবিলাক পুৰা তিতিছো আৰু এইপিনে চাৰিয়া ধৰিত্ৰী খালি বোকাত নপৰিবা আৰু ৰাস্তা ইমান বেয়া ৰাস্তাটো দেখুৱাই এই ৰাস্তাত আমি আহি আছো কৰি আমি পানী তুলিব আহিছো ইমান কষ্ট হৈছে আমাৰ চাওক এয়া ৰাস্তাৰ গতি আৰু আমি গেলা বতৰত বোকাময় বাটেৰেদি খোজ কাঢ়ি যেনে তেনে আহি পাইছোঁহি নামঘৰ আৰু এতিয়া নামঘৰটোৰ চাৰিও চাইডে গায়ন বায়ন লৈ 5 বাৰ ঘূৰা হয় তো এতিয়া আমি ধুনীয়াকৈ ইয়াতে ঘূৰি লওঁ গাঁওখনৰ যে ঐতিহ্য সেই ঐতিহ্য যাতে প্ৰকাশ পায় আমাৰ গাঁওখনৰ ৰাস্তাটোৰ যি দুৰৱস্থা তাও যাতে কিছু স্থান পায় তাৰ আমি কামনা কৰিছোঁ ধন্যবাদ আমি ধুনীয়াকৈ পানী তুলি আহিলোঁ আৰু আহি পেলাই ইয়াত দৈ জলপান নামঘৰত খাই ল'লোঁ সকলোৱে আৰু খাই পেলাই ইয়াত ধুনীয়াকৈ নামঘৰৰ ভিতৰত বহিছোঁ আমি ইয়াৰ ছোৱালীকেইজনী সকলো একেলগে বহিছোঁ আৰু নাম গাওঁ বুলি ইয়াত বহি লৈছোঁ আৰু সকলোৱে নাম গাই আছে মই মাজতে অকণমান ভিডিঅ' কৰি ল'লোঁ দেই আমি নাম খতম কৰিলোঁ আৰু এতিয়া আমি ঘৰমুখীয়া গাইছ আমি এতিয়া ধুনীয়াকৈ নামঘৰৰ পৰ্ব সামৰিলোঁ এতিয়া আমি ৰাতি আছে মোক কথাটো কৈ ল'বলৈ দে এতিয়া আমি ঘৰলৈ গৈ আছোঁ যাওঁতে আমি দুটা গ'লোঁ এতিয়া আহোঁতে আমি দুটা আহিছোঁ এতিয়া ঘৰত যাম গৈ পেলাই আকৌ ৰাতি ভাওনা চাবলৈ আহিম আপোনালোকক দেখুৱাম ধুনীয়াকৈ আৰু ভিডিঅ'টো চাব ভাওনা আমি আৰু এজন ৰুক্মিণী বাপেক অতীতৰ এতিয়া কি হ'ল নাইকিয়া হৈ গ'ল জিৰ' আজি চাবলৈ যাব হয়নে নাই প্ৰতিবাৰে কওঁ এবাৰ চাবলৈ যাম
চাবলৈ যাব এবাৰ দৰ্শক হ'ব লাগে কেতিয়াবা এবাৰ আমি দুটা দৰ্শক পূৰা চাবলৈ যাম আপোনালোককো দেখুৱাম তো ভিডিঅ'টো চাব মোবাইলটো কিবা ধোৱা আহি আছে কিবা গোটেই যি মানে বৰষুণ নহয় কিবাহে মুচিবলৈও চব ভিজা ভিজা হৈ আছে তো এতিয়া ৰাতিৰ ভিডিঅ'খিনি মানে ৰাতিৰ ভাওনাখন আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো ধুনীয়াকৈ চাই থাকিব এতিয়াহে আহিছে ভালকৈ তো ধুনীয়াকৈ চাই থাকিব ৰাতি ভিডিঅ'খিনি ধুনীয়াকৈ দেখুৱাম এতিয়া বস্তু এটা দেখুৱাম ঘৰ পালোহি কাপোৰ চাপোৰ খুলিলোঁ আৰু ইয়া লুচু ৰুটি আৰু ঘুগুনি 2 সোপামান বনোৱা হৈ আছে আলহী চালহী আহিব বুলি তো এতিয়া আলহী কোনো নাহিলে অকল বৰ্তা আহিছে আৰু এতিয়া আমি ঘৰৰ গৃহস্থকেইটাই মাৰি লওঁ তুমিতো বহিয়া পাছা চাগে বহিয়া পাছানে নাই সেইটো ক খাবলৈ পাই পেলাই বহিয়া পাছানে সেইটো ক যিহেতু আমাৰ এই ৰুক্মিণীহৰণ ভাওনা ভাগি বাৰ্ষিক সেৱা হয় সেইটো কাৰণে এয়া মই সন্ধিয়া ৰাস্তা চাকি দুপচাবলৈ লৈ ল'লোঁ আপোনালোকে বাৰু এনেকুৱা বাৰ্ষিক সেৱা থাকিলে চাকি লগাই নে নলগাই দুৱাৰমুখত কমেণ্ট কৰি জনাবচোন দেই যিহেতু আমি ইয়াৰ ৰুক্মিণীহৰণ ভাওনা থাকিলে নিৰামিষেই খাওঁ সেইটো কাৰণে মায়ে ধুনীয়াকৈ এখন নিৰামিষ থালি পূৰা বনাই দিছে আৰু ইয়াক খাই লৈ আমি নামঘৰত যাম আৰু নামঘৰত লগ পাই আছোঁ
আমাৰ গাঁৱত কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা ৰুক্মিণীহৰণ অংকীয়া নাটভাগিৰ কিছু দৃশ্য আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ আৰু আমিও উপভোগ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব। ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।